এই বান্দৰ বান্দৰ তো গাইছ মই মিছনচালি জামত ফাঁচি আছোঁ এইফালে চাব পাৰে হাই হেল্ল' গাইছ মই এতিয়া জংঘলত আহি গৈছোঁ এইটো কোনটো জংঘল হয় নাজানো আহিব লাগে আৰু আহি গৈছোঁ আৰু চাওকচোন এইফালে জংঘলবিলাক আৰু দেখোন দেই তো গাইছ জংঘলত আহি গ'লোঁ এতিয়া আৰু আজি জংঘলত ব্লগ বনাম বুলি ভাবিছোঁ কিন্তু এইফালে গৈ আছোঁ লোকেশ্যনটো ভাল লাগিছে কাউৰীটো চাওক না ভাল লাগিছে এইটো দেখা পাইছে কাউৰীটো কি হয় এই বান্দৰ বান্দৰ কুকুৰ হয় দেখোন দেই তেৰিকা মই বান্দৰ বুলি ভাবিছোঁ কিন্তু আমাৰ এই তেজপুৰত বহুত বান্দৰ আছে আৰু এইটো জংঘলত বান্দৰ হ'ব বুলি মই ভবা নাছিলোঁ কিন্তু কুকুৰ ওলাই গ'ল বান্দৰ নহয়তো একদম মন চন ভাল লগা নাই আহি গ'লো আৰু জংঘলে আহিছোঁ অলপ ইয়াতে এডভেঞ্চাৰ কৰোঁ ভাল লাগি যাব কুকুৰটো গ'ল না আছে ডেঞ্জাৰ থাকে কুকুৰবিলাক ইয়াতে পাহাৰটো কুকুৰ ডেঞ্জাৰ হয় কিন্তু লাহে লাহে ওপৰত গৈ আছোঁ তই দৌৰি যাওঁ ইয়াতে আহি কিনেতো ভালে লাগিছে এইটো মোৰ স্কুটিটো কিন্তু বিয়াৰৰ বটল চেৰৰ বটল বহুত পৰি আছে ইয়াতে মানুহ আহি কিনে বহুত ইয়াতে উৎপাতি কৰে বা দেই ইয়াতে দেখোন ভয়ানক পাৰ্টি হয় দেখোন আৰু এই ৰাস্তাটো চাওকচোন এইটো কোনফালে ৰাস্তাটো যায় কিন্তু ভয়া লাগি আছে ওপৰত যাব কেনে কিন্তু মই যাম তো বহুত দেৰি ইয়াতে ৰখি ল'লোঁ এইটো জংঘলত আৰু ভাবি আছোঁ ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আজি মোৰ মানে কনফিডেঞ্চটো একো নাপাই আছোঁ ব্লগ বনাব কাৰণে যিমানখিনি পাইছোঁ ইমানখিনিতে থেংকছ ইয়াতে মানে 2-3টা ল'ৰা বহি আছিলে নাজানো কি কাৰণত বহি আছে মোৰতো নিয়ত বেলেগ কিবা বেয়া বস্তু খোৱা লাগি আছে তেতিয়া মই এইবিলাকক মানে ক'বলৈ নাই নহ'লে মোৰ ইয়াতে 12 বাজি যাব কিয় মই অকলে আহিছোঁ সিহঁতে 2-3জন আছে বেয়া ইয়াৰ পৰা যে নামি আছিলোঁ ভিডিঅ' দেখালোঁ যে আপোনাক তাৰমানে বহুতেই ৰিক্সি হৈ গৈছে মানে ফোন হাতত ধৰি আছোঁ আৰু ইয়াতে ৰখিছোঁ ন কিবা পচা গোন্ধাইছে একদম আৰু গাড়ীটো ষ্টাৰ্ট হৈ আছে অফ কৰি ইঞ্জিনটো এইফালে চাওকচোন কিবা এটা চৰকাৰী ঘৰ হয় আৰু আহি কিনে ভাল লাগিলে ইয়াতে অলপ টাইম স্পেণ্ড কৰিলোঁ মনটো বহুত বেয়া লাগি আছিলে ঘৰত দিনটো বহি কিনে ঘৰতে দিন ৰাতিপুৱাৰ পৰা আছিলোঁ আৰু এতিয়া এইফালে আহিলেও ভাল লাগি গ'ল এতিয়া যাওঁ চিধা টাউনৰ ফালে আৰু আজিৰ পৰা চেষ্টা কৰি আছোঁ মাৰ্কেট চব ব্লগ কৰিম যদি পাৰোঁ কৰিম নহ'লে আৰু কেইদিনমান এনেকৈ দেখা পাব তো গাইছ এতিয়া মই চানমাৰীত আছোঁ আৰু এইটো মন্দিৰটো সৰ্বজনীয় ধৰ্ম মণ্ডলী এই মন্দিৰৰ ওচৰত আছোঁ আৰু জাষ্ট মোক মাত্ৰ 5 মিনিট হ'ল ফোন কৰিছে তো প্ৰথমত যাওঁ বছৰ দোকানৰ ওচৰত মানে চিটি যাম প্ৰথমত কিবা এটা কাম এটা আছে চাই দিব লাগে কামখিনি চাই দিম তো গাইছ মই মিছনচালি জামত ফাঁচি আছোঁ এইফালে চাব পাৰে আৰু এইটো নতুন যদিও তেজপুৰত মানে কেতিয়া অপেনিং কৰিলে গম নাপাওঁ আৰু এতিয়া মই মিছনচালি জামত আছোঁ আৰু গৈ আছোঁ চলমাৰা চিটিৰ পৰা ওলাই গ'লোঁ আৰু তো গাইছ তো মই এতিয়া আহিছোঁ চলমাৰা আৰু চলমাৰা ইফালে চাই লওক মিলিটাৰী ষ্টেচনৰ ফালে গৈ আছোঁ মানে PVC গেট গৈ আছোঁ এই বছে এটা কাম এটা দিছে কামটো কৰিব এনে গৈ আছোঁ হাইৱে ওচৰত আছে ভালদৰে ভিডিঅ' বনাব নোৱাৰিছোঁ বহুত নইজ আহি আছে বেকগ্ৰাউণ্ডৰ পৰা গাড়ী উৰি চলি আছে তো মই এতিয়া পটাপট যাওঁ PVC গেটত আৰু মানে আৰ্মি কেম্পত যাওঁ পটাপট আৰু কামটো কৰোঁ যায় ৰ'ডৰ ছাইডততো মই কেইটামান চিনেমেটিক ভিডিঅ' আপোনালোকক দেখাই দিম কিন্তু তাৰ মানে আৰ্মি কেম্পৰ ভিতৰৰ একো মানে আপোনালোকৰ ডিটেইলছ দিব নোৱাৰোঁ এইফালে এতিয়া এই ৰোডটো দেখা পাইছে টমটমটো আহি আছে যে এইফালে মই যাম মানে অলপ ইয়াৰ পৰা 1.5-2 কিলোমিটাৰ ওপৰত আছে দিল্লী পাব্লিক স্কুল এইটো ৰোডতে পৰে বহুত হাল্লা কৰি আছে ইয়াৰ ফাইনেলি গাইছ মই চলমাৰৰ পৰা ওলাই আহিলোঁ আৰু এইখন মেচা শইকীয়া ষ্ট'ৰ মানে মুৰ্গুলখন কিনিলোঁ মানে বহুত বেয়া লাগিছিলে খাবৰ কাৰণে মন গৈ আছিলে তাত গৈ কিনে এটা মোক বস্তু বেয়া লাগিলে কি সিহঁতক মানে মাতি আছোঁ নাহে আৰু সিহঁতৰ মানে ডিফাৰেঞ্চ এৰিয়াটো কোনফালে যাব লাগে মানে বহুতকেইটা জন আছে জনৰ ভিতৰত কোনটো জন যাব লাগে ভালদৰে এড্ৰেছ নকয় তাত যাই কিনে মোক পূৰা কনফিউজ হৈ গৈছোঁ 10-12 কিলোমিটাৰ এনে ঘূৰি আছোঁ এইফালে গৈ কিনে তাৰপিছত লাষ্টত যাই কিনে ফাইনেলি পালোঁ আৰু কামটো ছাকচেছ হ'ল আৰু এতিয়া মই ডেকাৰ গাঁৱত আছোঁ ডেকাৰ গাঁৱৰ পৰা মই এতিয়া আমুলকুল খাই আছোঁ আৰু তাতে চিধা বছৰ দোকানত যাম পেমেণ্টটো ল'ম তাৰপিছত আৰু যাম ঘৰত যাম ডেকাৰ গাঁৱৰ পৰা আহি গ'লোঁ চিধা অমৰদাৰ দোকানত আহিছোঁ কিবা এটা বস্তু ল'ব কেনে তো অমিত দাৰ দোকানত আছে এইফালে দেখা গৈছে আৰু মালিক নাই মালিক ক'ৰবাত গৈছে আৰু মই এইটো ৱাইফাই চুইচ ল'ব আহিছোঁ যিহেতু বছক লাগে আৰু বছে মানে স্পেচিয়েলি মানে কামৰ কাৰণে বিচাৰিছে আৰু ইয়াৰ পৰা চুইচ ল'ম আৰু ৱেৰ লৈ যাই কিনে বছক খালি দি আহিব লাগে ইমানখিনিয়ে আজি কাম
অমৰদা দোকানৰ পৰা বস্তুখিনি লৈ ল'লোঁ, দেখা পাই আছে আপোনাৰ হাতত। এতিয়া মই গৈ আছোঁ চিধা বছৰতে বস্তুটো দি কিনে চিধা ঘৰত আহিম।